আমাৰ ভাস্কৰ দাক লগ পালোঁ। ভাস্কৰ দাই আজি ইয়াৰ পৰা ট্ৰেক্টৰ ডাইৰেক্ট লৈ যাম বুলি ভাবিছে। ভাস্কৰ দা ট্ৰেক্টৰ লৈ অফিচলৈ যাম। প্ৰথম ফেন চেক্ৰেটাৰী নমস্কাৰ, ভালে আছে? একদম জেনেৰেল আচলতে আহিলোঁ, লগ পালোঁ, খুব ভাল লাগিছে। এনেকুৱা অনুভৱ হৈছে যেন যিহেতু মোৰ অফিচলৈ ট্ৰেক্টৰখন লৈ যাব কাৰণে চব চাই দিওঁ পাৰোঁ। এইটো এটা প্ৰাইড, কাৰণ এইটো এটা আমাৰ গৌৰৱৰ কথা। খেতি কৰোঁ, খেতিয়ক হয়, ট্ৰেক্টৰ লৈ অফিচলৈ যাম, পথাৰলৈ যাম আৰু স্বাভিমানী সত্তা জীয়াই ৰাখিম, হয়নে? আজিৰ দিনটো মুহূৰ্তটো খুব ভাল। প্ৰথম কথা হৈছে মহিন্দ্ৰাই 4খনকৈ ট্ৰেক্টৰ লঞ্চ কৰিছে, আপোনালোকে ইতিমধ্যে গম পালেই। আৰু 4খন ট্ৰেক্টৰ বহুত ৰেহাই হৈছে, ইতিমধ্যে আপোনালোকে গম পালে। লাখ টকা বছৰি ৰেহাই আৰু 6 বছৰ ৱাৰেণ্টি আছে। 6 বছৰ ৱাৰেণ্টি আছে। নিদিয়ে আৰু নিজৰ নাম, গাৰ্লফ্ৰেণ্ডৰ নাম লিখাই ল'ব পাৰিব ইয়াত। বোলে খেতি কৰিম তোমাৰ নামত, হয়নে? আৰু লগতে আহি গ'ল মোবাইল চাৰ্জ কৰি চিনেমা চাই লগাইও আপুনি পথাৰত ঘূৰিব পাৰিব তোমাৰ নামত। ল'বই লাগিব সেইটো। গতিকে সেয়াই কথা, আপোনাৰ খেতি কৰক, আপোনাৰ গাৰ্লফ্ৰেণ্ড বা আপোনাৰ পত্নীও গৌৰৱ কৰিব, কাৰণ আৰু সমাজেও গৌৰৱ কৰিব। ঘৰত কৈছোঁ, কিন্তু বহুত ভাল অনুষ্ঠান। 4খন ট্ৰেক্টৰ আপোনালোকে চাওক, ভাল লাগিল। ধন্যবাদ ভাস্কৰ।